ধন্যবাদ সকলোকে আমাৰ মাজত বহিম লাংথাসা ডাঙৰীয়া আমাৰ প্ৰেসিডেন্ট 6 শিডিউল ইমপ্লিমেন্টেশন কমিটি ডিমা হাছাও ডিস্ট্ৰিক্ট এখেতে আমাৰ মাজত উপস্থিত হৈছে আৰু মইটো জে আই কাথাৰ আমাৰ এপিএইচএলসি লিডাৰ আৰু এছএছআইসি কাৰ্বি আংলং এডভাইজাৰ আৰু এতিয়া বৰ্তমান এই পাৰ্লিয়ামেন্ট ইলেকশ্যনৰ ক্যান্ডিডেট এই ডিফু সমষ্টিৰ পৰা ইয়াত আমি গোট খাইছো প্ৰথমতে CAB Citizenship Act Amendment Bill হেইটো ওপৰত আমি বহুত আলোচনা হৈছো এইটো আমাৰ ডিমা হাছাওৰ কাৰণে আৰু কাৰ্বি আংলঙৰ কাৰণে আপুনি কি বুলি ভাবে এইটো ভাল হ'ব নে বেয়া হ'ব নাই এইটো CBA যেটো CAB যেটো প্ৰস্তাৱ গভৰ্ণমেণ্টে কৰি আছে এইটো ইমপ্লিমেন্টেশন কৰিব কাৰণে এইটো মই যে এটা কিতাপ লিখিছো তাতো মই উল্লেখ কৰিছো যে it is inhumanitarian approach কিয়নো ইয়াতে মুছলিম বিলাকক ডিসক্রিমিনেট কৰিছে এই মুছলিম মানে আৰবিয়ান মুছলিম নহয় আমাৰ ইণ্ডিয়ান মুছলিম originally they were low class Hindus and they were compelled to convert into Muslim because excessive oppression done against them by the Borno three Hindus, Brahman, Kshatriya and Vaishyas. So they should be cared now by the elite people of India, and the Indian constitution should consider them to brought up in the same level with the higher caste people. গতিকে এই যে লো কাষ্ট মুছলিম বিলাকক যে হিন্দুৰ পৰা যে মুছলিম হৈছে সিহঁতক যে এটা ডিসক্রিমিনেট কৰা হৈছে এইটো ইনহিউমেন বুলি মই ভাবো আর এইটুকে উত্তর পূর্বাঞ্চলের সামাজিক ও রাজনৈতিক সমস্যার গভীরতা ও এর মৌলিক নিয়ন্ত্রকদের মানে আরিয়ানসদের মানে অ্যাকচুয়ালি মৌলবাদী আর পুরোহিত সেইবিলাকৰ কাৰ্যকলাপ ৰোধের মাধ্যমে সমাধান আচ্ছা মৌলবাদী বিলাকে আৰু পুৰোহিত বিলাকে যে আমাৰ সমাজক নিয়ন্ত্ৰণ কৰি আছে ভিতৰে ভিতৰে আৰু এইটো ইহঁতৰ কাৰ্যকলাপটো বন্ধ কৰি আমাৰ এই যে বৰ্তমান উত্তৰ পূৰ্ব ভাৰতৰ যে সমস্যা হৈ আছে এটা লোকেল পিপলৰ ক্ৰিয়েশ্যন নহয় আৰ্যভট্ট এলেকাৰ পৰা এই নিয়ন্ত্ৰক বিলাকে আমাৰ ইয়াতে সমস্যাটো ঢালি দিছে এই ডালি দি এই সমস্যাটো সিহঁতক নিয়ন্ত্ৰণ কৰিহে সমাধান কৰিব লাগিব সেইকাৰণে আমি ভাবো আপুনিও ভাবিছে যে CAB টো ভাল নহয় আমাৰ কাৰণে মোটেই নহয় ইনহিউমেন ৱে আছে ইনহিউমেন ৱে আৰু CAB যদি হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও কৈছিলে যে CAB যদি পাছ কৰে বিজেপি সকলে তেওঁলোকে বোলে যিমান 2 কোটিকৈ বেছি হিন্দু বঙালী সকলক আনিব আৰু কিছুমানটো অলৰেডি ইয়াতে আছে তেওঁলোকক thinly populated districts তাৰ মানে আমাৰ ডিমা হাছাও আৰু কাৰ্বি আংলঙতে বসবাস কৰিবলৈ দিব ইয়াতে সেটেলমেন্ট দি দিব এইটো বুলি কৈছে না এইটো কাৰণেতো আমি ভয় কৰি মইতো 6 ইম্প্লিমেন্টেশন কমিটিৰ প্ৰেসিডেন্ট হৈছো হয় কিয়নো
6 শিডিউলটো উঠাই দি পঞ্চায়তী ৰাজ ইয়াতে সোমোৱাই যাতে প্লেইনছ পিপুল ইয়াতে য'তে ত'তে প্লেইনছৰ চিষ্টেমত আমাৰ ইয়াতে ইলেকশ্যন কৰিব পাৰিব, ইলেকশ্যনত কণ্টেষ্ট কৰিব পাৰিব, ভোট দিব পাৰিব, পঞ্চায়তৰ গাঁও পঞ্চায়তৰ মেম্বাৰ হৈ সিহঁতে কাম কৰিব পাৰিব। আৰু এইটো একেলগে আমালগামেটেড কৰাৰ পিছতে আমি পাহাৰী আৰু ভৈয়ামৰ যে আমাৰ সাংস্কৃতিক ভাষিক যে ভিন্নতা আছে সেইটো বিলীন কৰি দিব। সেই প্ৰচেছতে যোৱাৰ কাৰণত 6 শিডিউল ইমপ্লিমেণ্টেশ্যনো লগে লগে উঠাই দিবলৈ যত্ন লৈ আছে। দিছ ইজ দ্য ভেৰি ভেৰি ডেঞ্জাৰাছ ফৰ আছ। আনিলেতো আমাৰ মাটিটো চব গুচি যাব, তেওঁলোকেতো চব অকল মাটি নাযায়, আমাৰ মানে আগৰ পৰা যে আৰ্যবিলাকে অষ্ট্ৰিক আৰু মংগোলিয়ানবিলাকে যুদ্ধত হাৰি পেলাই মানে ডিফিটেড আমি যে মংগোলিয়ান আৰু অষ্ট্ৰিকবিলাকে শিডিউল কাষ্ট কৰি অনাৰ্য কৰি 4th ক্লাছ আৰ্যটো 3টা ক্লাছ আছিল, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আছিল, কিন্তু নন আৰ্যন বিলাকত 4th ক্লাছ কৰি শিডিউল কাষ্ট কৰি অস্পৃশ্য কৰি এইটো থৈছে যে বহুজন সমাজ পাতি এতিয়াওতো সিহঁত কাৰণে লৰি আছে। তো সেইটো যাতে আমি সংগ্ৰাম কৰিবলৈ মনোবল আৰু যদি নাথাকে তাত ব্যৱস্থাটো কৰি আছে। আচ্ছা, এতিয়া আমি এই 6 শিডিউলৰ ওপৰত বা এইটো ইলেকশ্যন প্ৰেজেণ্ট ইলেকশ্যনৰ ওপৰত আপুনি মোক কিবা প্ৰশ্ন কৰিবলৈ আছে নেকি? এইটো প্ৰশ্ন মানে আপোনাৰ পাৰ্টিটোৰ নাম হৈছে অল পাৰ্টি লিডাৰ্ছ কনফাৰেন্স। এইটো আসাম ষ্টেট অটোনমাস আসাম অটোনমাস অটোনমাস হিল ষ্টেট দাবী কৰাৰ সময়তে অল পাৰ্টি হিল লিডাৰ্ছ কনফাৰেন্স নামৰ এটা ইয়াতে মানে নিখোজ ৰয়, ডিটি লিণ্ড আৰু ইয়াত থাউজেণ্ড বুলি আছে, জিচি হোজাই, গোকুল চন্দ্ৰ হোজাই। ইয়াতে আমাৰ ইউনিয়ন পাৰ্টি বুলি এটা আছিলে, যাৰ পৰা এইটো মানে জইন কৰি অল পাৰ্টি লিডাৰ্ছৰ অটোনমাস হিল ষ্টেট আনিছিলে। তাৰপিছত এইটো মেঘালয় হৈ গ'ল। সেই পাৰ্টিটো আপুনি ৰিভাইভ কৰিছে কিয়? আপুনি হলিৰাম টেৰঙত SDCৰ লগত একেলগে গ'লেতো আপুনিতো অলপ শক্তি পালেহেঁতেন আৰু অৰ্থবল জনবল চব একেলগে ফাইট কৰিব পাৰিলেহেঁতেন। আপুনি কিয় SDCৰ পৰা সুকীয়াভাৱে কণ্টেষ্ট কৰি আছে? মই কণ্টেষ্ট কৰাৰ এতিয়া এইটো গল্পটো বহুত দীঘল। আগতে মই HSDC আছিলোঁ, HSDC হিল ষ্টেট ডিমাণ্ড কাউন্সিলত আছিলোঁ মই মেম্বাৰ। ইনফেক্ট আচলতে মইহে হলিৰাম টেৰাং গ্ৰুপ আৰু জয়ন্ত ৰম্পীৰ গ্ৰুপ মইহে ইউনাইট কৰিছিলোঁ, একতা মইহে কৰিছিলোঁ আৰু একতা হৈ পেলাই ভাল হ'ব বুলি ভাবিলোঁ। তাৰ পাছত আমি MLA ইলেকশ্যন কণ্টেষ্ট কৰিলোঁ, HSDC হ'ল। মই বহুত সহায় কৰিলোঁ একেবাৰে। জয়ন্ত ৰম্পী কেণ্ডিডেট আছিল, কিন্তু আমি একেবাৰে নিজিকিলোঁ। তাৰ পাছত আকৌ বাই ইলেকশ্যন বৈঠালাংছু কনষ্টিটুৱেঞ্চি, তাতো আকৌ কণ্টেষ্ট কৰিছিল আমি নহয় মানে কংগ্ৰেছ আৰু আমি জইন হৈ পেলাই। তেতিয়া ময়ো বহুত কেনভাছ কৰিলোঁ ফৰ জইণ্ট কেণ্ডিডেট ৰূপন সিং ৰহা, কিন্তু আমি একেবাৰে ভোটটো নাপালোঁ। মানুহে একেবাৰে আমাক ভাল নাপায়। তেতিয়া মই ভাল কাক দিছে? মানুহে বিজেপিকে দিলে, সেই সময় বিজেপিক দিলে। এই ডাক্তৰ মানসিং ৰম্পী
আচ্ছা কথাটো তেতিয়া এইটো পাছত মই HSDC মিটিঙত ক'লো যে আমি অটোনমাস ষ্টেট বা হিল ষ্টেটটো ডিমান্ড কৰি থাকিব লাগে এইটো লাগিবই আমাক কিন্তু লগতে আমি এই 6 শিডিউলটো আমি ভালকে ইমপ্লিমেন্ট কৰিব লাগে এইটো বুলি ক'লো কাৰণ ইমপ্লিমেন্ট নকৰাৰ কাৰণে 1952 পৰা এইটো ভায়োলেশন আৰম্ভ হৈছিল ভায়োলেশন মানে অমান্য এজ এ শিডিউল ইমপ্লিমেন্টেশন কমিটি প্ৰেসিডেন্ট হিচাপে মই জানিছো এইটো আপুনি জানে সেই কাৰণে মই ক'লো যে তেতিয়াহ'লে আমি 6 শিডিউলটো ভালকে ধৰিম ষ্টেট ডিমান্ড কৰি থাকোতে আৰু এই কাৰণ আমাৰ নন ট্ৰাইবেল সকলে আমাক একেবাৰে ভাল নাপায় এই কাৰণ আমাক ট্ৰাইবেল পাৰ্টি বুলি কয় এইটো বুলি মই ক'লো কিন্তু তেওঁলোকে এইটো ষ্ট্ৰং কৰিব লাগে বুলি মোৰ লগত নামানিলে তেওঁলোকে তেতিয়া মই ক'লো তেতিয়াহ'লে মই এই 6 শিডিউলটো ষ্ট্ৰং কৰিবলৈ মই কৰি থাকিম মই এই HSDC তে থাকিম কিন্তু এইটো ষ্ট্ৰং কৰিবলৈ কৰিম কিন্তু সেইফালে অটোনমাস কাউন্সিল ইলেকশনটো আহি আছিল তেতিয়া মই যদি এইটো কৰি থাকো 6 শিডিউল আৰু সেইফালে যদি অটোনমাস কাউন্সিলৰ ইলেকশন পাতে আৰু তাত যদি ডিফিট হয় যদি আমি জয় কৰিব নোৱাৰো তেতিয়ালে মুকে ব্লেম কৰিব পাৰে যে আপুনি এইটো কৰাৰ কাৰণে এইটো হৈছে এইটো বুলি কৰিব পাৰে সেই কাৰণে মই জয়ন্ত ৰম্পি ওচৰত গৈ পেলাই মই ছুটিটো বিচাৰিলো HSDC ৰ পৰা আৰু হলিৰাম তেৰাং ওচৰত গৈ পেলাই মই ছুটি বিচাৰিলো লিভ বিচাৰিলো এই 6 শিডিউলৰ ওপৰত মই কাম কৰিম হাইকোৰ্টৰ মই কেছ কৰিম আৰু আমি এজিটেশন কৰিম এইটো বুলি তেতিয়া তেওঁলোকে মোক ছুটিটো গ্ৰান্ট কৰিলে দুজনো কিন্তু জকসন বে ওচৰত মই যাবলৈ খুব বিচাৰিলো এখেতক টেলিফোনতো নাপালো এই সময় তেতিয়া মই SSIC টো ফৰ্ম কৰিলো 6 শিডিউল ইমপ্লিমেন্টেশন কমিটি এইটো 12 সেপ্টেম্বৰ 2016 তেতিয়া কৰিলো 2016 সেপ্টেম্বৰ না তেতিয়া 2016 মানে 17 2017 তেতিয়া কি হৈ গ'ল হাইকোৰ্ট আমি কেছ কৰিলো আৰু হাইকোৰ্টৰ পৰা আমি কেছটো জিকিলো হাইকোৰ্টে অৰ্ডাৰ দিছে যে এইটো যিটো 1951 ল এইটো অবসলিট এইটো মৰি গ'ল এইটো ব্যৱহাৰ কৰিব নোৱাৰে আপোনালোকে কাউন্সিলত আপোনালোকৰ নিজৰ ল বনাব লাগে বুলি আমাক কৈছে এইটো প্যাৰাগ্ৰাফ 2 সাব প্যাৰাগ্ৰাফ 7 নতে লিখা আছে কাউন্সিলে নিজে ইলেকশন পাতিবলৈ আৰু ভোটাৰ লিষ্ট বনাবলৈ ল বনাব লাগে বুলি ইয়াত লিখা আছে কিন্তু ইমান দিন 68 ইয়াৰ্স হৈ গ'ল এতিয়াকে লটো নবনালে ইয়াত ডিমাহাছাও নবনালে কাৰ্বি আংলঙতো নবনালে আনকি খাচী হিলছতো নবনালে কিন্তু খাচী হিলছৰ কথা বেলেগ তেওঁলোকে বেলেগ কৰিছে আৰু তেওঁলোকৰ নিজৰ ষ্টেট সেই কাৰণে প্ৰবলেমটো ন সেই কাৰণে যেতিয়া এইটো হৈ গ'ল তেতিয়া আমি ASDC সকলক আৰু সব HSDC ASDC সেই সকলক আৰু কংগ্ৰেছ বিজেপি সবকে আমি ক'লো যে আমি যিটো এজিটেট কৰি আছো 6 শিডিউল ষ্ট্ৰং কৰিবলৈ আপোনালোকে আমাক সাপোৰ্ট কৰে নে নকৰে ওপেনলি কৈ দিয়ক আপোনালোকৰ ষ্টেণ্ডটো we requested them to make their stand clear whether we should hold on to this 6 schedule or not কিন্তু ASDCও আমাৰ একো উত্তৰ নিদিলে আৰু HSDCও নিদিলে ASDCও নিদিলে কংগ্ৰেছও নিদিলে বিজেপিও নিদিলে কোনোই নিদিলে একো নকলে তেওঁলোকে তেতিয়া মই ক'লো তেতিয়ালে আমি অৰ্ডাৰটো আনিলো হাইকোৰ্টে অৰ্ডাৰ দিছে কাউন্সিলক 6 মাহৰ ভিতৰত লটো বনাব লাগে বুলি কিন্তু তেওঁলোকে নবনালে এই বিজেপি চৰকাৰে বিজেপি কাউন্সিলে লটো নোৱাৰা কাৰণে বনোৱা নাই না বনাবলৈ দৰকাৰী মনত পৰা নাই তেওঁলোকে মই ভবা মতে এইটো নাজানে আৰু তেওঁলোকে নিজে এই MOS Memorandum of Settlement signed between DHD and the government and then UPDS and the government ইয়াত লিখা আছে paragraph 2.5 ইয়াত লিখা আছে the responsibility of conducting election to the council will be entrusted to the State Election Commission of Assam
তাৰ মানে কি অৰ্থটো তাৰ মানে যিটো আমাৰ পাৱাৰ আছিলে সেই আমাৰ পলিটিক্যাল পাৱাৰটো আসাম গভৰ্ণমেণ্টক সাৰেন্ডাৰ কৰি থৈ দিলে এতিয়া তেওঁলোকে কেনেকৈ বনাব হৰেণ সিং ইংতিয়ে তাৰ ড্ৰাফটিং কমিটি চেয়াৰমেন কিন্তু তেওঁ নিজে সহি কৰিছে ইয়াত হৰেণ সিং ইংতি সহি আছে ইয়াত এইটো হৰেণ সিং বে সহি আছে তেওঁ কেনেকৈ বনাব সেইটোৱে কথা আমাৰ জে গ্ৰুপ কৈছে যে আৰ্ম সাৰেন্ডাৰ প্ৰকৃততে সাৰেন্ডাৰ পলিটিক্যাল পাৱাৰ মানে 6 দলৰ যিটো পলিটিক্যাল পাৱাৰ সেইটোকে সাৰেন্ডাৰ কৰি থৈ দিলে without knowing anything this is the disqualification of leadership leader সকলে একোই নাজানে তেওঁলোকে কি সহি কৰি আছে অকল বন্দুক চলিলে যে ব্ৰেইনটো লাগে ইয়াতে এতিয়া দেশটো চলাই আছে ব্ৰেইন থাকিব পাৰে তথাপি সেই ল জনা ব্ৰেইনটোহে লাগে নহয় জানো ল জ্ঞানটোহে লাগে কনষ্টিটিউচন লটো জ্ঞানটো লাগে জ্ঞান নজনাৰ কাৰণে হৈছে এনেকা কৈছে মোৰ পাৱাৰ আহিছে কিন্তু লেছ পাৱাৰ আনিছে তেওঁলোকে জিৰ' পাৱাৰ এতিয়া যদি নিজে ল যদি ইলেকশ্যন পাতিবলৈ ভোটাৰ লিষ্ট বনাবলৈ যদি পাৱাৰে নাই তেতিয়াহ'লে কেনেকৈ পাৱাৰ হ'ব এইটো সেইটোহে কৰা কিন্তু অৰিজিনেল যেটো কনস্টিটিউশনাল রাইট যেটো আছিল why it was provided এইটো প্রভাইড কারণ আমাক অটোনমাস পাওয়ার দিছে তো স্বাধীন দিছে তো আমাক আসলতে হেতুকে কেনে কিয় সারেন্ডার কৰিলে ইহতে নজনা কাৰণে হৈছে ইগনোরেন্স কাৰণে ডিউ টু ইগনোরেন্স অফ ল এইটো আচ্ছা তাৰপাছত কি কৰিলে আমাৰ এইটো পাব্লিক তেখেতসকলতে ভোট দিব যে জিকিব পাব্লিকে নাজানে already won the election only margin is required they say like this এইটো মানুহ বিলাকক এইটো কি বুলি কয় কি ইগনোৰেন্ট কৰাইছে আৰু মানে কি বুলি ক'ব মানে ভুল বুজাই থৈ দিছে আৰু মিছমেৰাইজ কৰিছে ভুল কথা কৈছে কাৰণ ইয়াত আকৌ paragraph 4.3 ইয়াত MOS লিখিছে যে criminal cases registered against members of UPDS আৰু এইটো DHDও হ'ব একেই কথা for heinous crimes shall be reviewed case by case তাৰ মানে তেওঁলোকৰ যিটো কেছ আছে হিনোস ক্ৰাইম তাৰ মানে একদম বেয়া সিৰিয়াস কেছ সেইবিলাক তেওঁলোকক ৰিভিউ কৰি থাকে বা ড্ৰপ নকৰে জীৱনত ড্ৰপ নকৰে তেওঁলোকে তাৰ মানে এইটো MOS সহি কৰি তেওঁলোকৰ নিজৰ হাতটো বান্ধি থৈছে নিজৰ মুখটো বান্ধি থৈছে তেওঁলোকে একো ক'ব নোৱাৰে এতিয়া একো অটোনমাস ষ্টেট ডিমান্ড কৰিব নোৱাৰে তেওঁলোকে আৰু তেওঁলোকে ট্ৰাইবেল সকলৰ ভালৰ কাৰণে ডিমাসা মানুহৰ কাৰণে ভালৰ কাৰণে তেওঁলোকে একো ক'ব নোৱাৰে এই কাৰণতে হিমন্ত বিশ্ব শৰ্মা ইয়া ডক্টৰ তেতিয়াহ'লে চালো হুৰিৰাম নামত ষ্টেট ডিমান্ড কৰিব নোৱাৰিব 1995 যাতে ট্ৰাইবেলছ ৰাইট টু ডিমান্ড কৰিব নোৱাৰে সেইবাবে সিহঁতেতো CM কৰি থৈছে তো CM কৰি থৈছে এগতে মানে খাই থাকিবলৈ দিব ইমানে মানে উন্নয়নমূলক বুলি কৈ থাকিব ডেভেলপমেন্ট বুলি কৈ থাকিব কাৰ ডেভেলপমেন্ট হিটো নকয় এইটো আমাৰ জেনেৰেল মানুহৰ ডেভেলপমেন্ট হে হ'ব কাৰণ জেনেৰেল মানুহৰ ডেভেলপমেন্ট বিৰুদ্ধে তেওঁলোকে একো ক'ব নোৱাৰে বান্ধি থৈ দিছে we are not jealous to general no we are not jealous কিন্তু আমাক এইটো আমিতো বহুত সৰু জাতি নহয় জানো ডিমাসা কিমান টোটেল আপোনাৰ 2 লাখ পপুলেশ্যনে হ'ব টোটেল আমাৰ কাৰ্বিটো 4,50,000 হে ইমান কম মানুহ আৰু আমাৰ দুখীয়াও হয় এডুকেশ্যনো কম হৈ আছে সেইকাৰণে আমাক এইটো প্ৰটেকশ্যন লটো আমাক দিছে এইটো আমি লোকৰ এগেইনষ্টত নহয় আমাৰ নিজৰ প্ৰটেক্ট কৰিবলৈহে আমি কৈ আছো এই কথাটো certainly আৰু নিজৰ প্ৰটেকশ্যনৰ কাৰণে সেলফ ডিফেন্স টো সবেই ক'ব নিজৰ ৰাইট আছে আমাৰ যে দুৰ্বল শ্ৰেণীৰ মানুহ আছে কম সংখ্যাৰ লোক আছে সিহঁতৰ যদি এই
প্ৰটেকশ্যন যদি নিদিয়ে এটা বিলীন হৈ যাব আৰু এটা খালৰ লগত এইটো বিলীন হৈ যাব আজি কেমেৰামেনে যিটো আমাক সুধিছে এইটো যেতিয়া MOS সহি কৰিছে ASDC সকলে তেতিয়া HSDP বুলি আছিলে হবলা তেওঁলোকে সাপোৰ্ট কৰিছিলতো হলিৰাম তেৰান জনসন বে এই সকলে সব সাপোৰ্ট কৰিছিল এইটো এতিয়া সাপোৰ্ট কৰিছে এতিয়া কেনে ইয়াতো অটোনমাস কাউন্সিলৰ পাৱাৰো নালাগে বুলি কৈছে এতিয়ালৈকে অটোনমাস ষ্টেট কেনেকৈ বিচাৰিব এতিয়া এই যে কথা সেইকাৰণে আমি কণ্টেষ্ট কৰিবলগীয়া হ'ল কাৰণ হাইকোৰ্টৰ পৰা অৰ্ডাৰ আহিলে তথাপি এই বিজেপি চৰকাৰে কৰিব নোৱাৰিব কাৰণ তেওঁলোককতো বান্ধি থৈছে সেইকাৰণে যিবিলাকত বান্ধি থোৱা নাই সেই সকলেহে এতিয়া ফাইট কৰিব লাগিব সেইকাৰণে মই নিজে আমাকতো বান্ধি দিয়া নাই আমাক বান্ধা নাই আমাক আমাৰ APSLC সকলক আমি ফ্ৰী আমি ফাইট কৰিব ফ্ৰী আমি বাহিৰত আছো আমি আমাকতো বান্ধা নাই সেইকাৰণে আমি কণ্টেষ্ট কৰিবলগীয়া হ'ল এইটো কাৰণ যেতিয়া হাইকোৰ্টে ল বনাব লাগে বুলি কৈছে ডিমাণ্ডটো কৰিছিলোঁ 24+ অৰ্গেনাইজেশ্যনে যিটো ফাইট কৰিছিল মইতো চিফ এডভাইজাৰ মইতো আচল মানুহ তেতিয়াহ'লে আৰু লগত আছে আমাৰ খুব ইম্পৰ্টেণ্ট মানুহ ৱৰ্কাৰ আছে তেওঁলোকৰ আমি ফাইট কৰিলোঁ কিন্তু হাইকোৰ্টে আমাক লটো বনাওক বুলিতো আমাকতো কোৱা নাই লটো কৈছে যিবিলাকে ইলেকশ্যনত জিকি পেলাই কাউন্সিলত বহিছে তেওঁলোককহে বনাব লাগে বুলি কৈছে এতিয়া যিবিলাকে ইলেকশ্যনত জিকি পেলাই বহিছে তেওঁলোকেতো কৰা নাই তাৰমানে আমিহে সেই কাউন্সিলত বহিব লাগিব MLAও আমি হ'ব লাগিব MPও আমি হ'ব লাগিব তেতিয়াহে ইলেক্টেড হ'ব লাগিব তেতিয়াহে আমি নিজৰ প্ৰটেকশ্যনৰ কাৰণে 6 শিডিউলটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি আৰু অটোনমাস ষ্টেট ডিমাণ্ড কৰিবলৈ কাৰণে আমিহে কৰিব পাৰিব বেলেগ মানুহ নোৱাৰিব ঠিক আছে এতিয়া যিমান মানে 5 জন যে আমাৰ ডিব্ৰু কনষ্টিটিউচন MP কেণ্ডিডেট আছে তাৰ মাজতে আপুনিতো IAS অফিচাৰ ৰিটায়াৰ্ড IAS অফিচাৰ আৰু হলিৰাম তেৰণতো মানে আগতে প্ৰফেচাৰ আছিলে শিক্ষিত মানুহ আৰু বীৰেন সিংটো শিক্ষিত মানুহ হ'ব পাৰে কিন্তু অত্যধিক বৃদ্ধি হোৱাৰ কাৰণত একো কাম কৰিবলৈ মনো নাই আর কামও নগরে এটা বীরেন সিংটো আমার ডিমা হাছাও কাৰ্বি আংলঙৰ মানুহে কি কৰে নাজানো ডিমা হাছাও মানুহবিলাকে তো তাক নালাগে বুলি কি নাম আছিলে কি ইংটি খৰচিং ইংটিকে কিন্তু দাবী কৰিছিলে সেইটো হোৱা নাই আৰু মানুহে কয় খৰচিং ইংটি টকা দিব পৰা নাই টিকেট পোৱা নাই বীৰেন সিং যে টকা দিছে টিকেট পাইছে অযোগ্য ডিউ টু ওল্ড এজ আৰু তেখেতে বোলে 34 কিমান 50 ইয়াৰ্ছ মানে since 1974 পৰা আজিলৈকে তেখেতে MP হৈ আছে মাজতে জয়ন্ত ৰূপী কেইবছৰৰ কাৰণে হৈছিলে এই ইমানখিনি সময়ৰ ভিতৰত তেখেতে অকল 2 মিনিট বোলে প্ৰশ্ন কৰি সময় পাৰ্লামেণ্টত লৈছে আৰু তাত ডিমাণ্ড হৈছে ৰাজধানী এক্সপ্ৰেছ ডিপুত উঠিব লাগে ষ্টপেজ এইটোকে ডিমাণ্ড কৰিছে দিছ ইজ দ্য কণ্ডিশ্যন আৰু আমাৰ ডিমা হাছাওত তেখেতৰ MP স্কিমৰ পৰা অকল দেৱজিৎ থাউচেণ্ডে যেনে তেনে এইটো মেনেজ কৰি লাংটিঙত PECৰ ৱাটাৰ টেংক বনাইছে আৰু ইমান বছৰৰ ভিতৰত কোনো MP স্কিমৰ আমাৰ ইয়াতে টকা 1 পইচা খৰচ কৰিছে নাজানো Not only that, Dima Hasao is a very old district actually, older than Karbi Anglong. তেতিয়াহলে ইয়াত এখেতে ইয়াত ইউনিভাৰ্চিটি সেপাৰেট এটা ইউনিভাৰ্চিটি হ'ব লাগে মেডিকেল কলেজ ইয়াত হ'ব লাগে ইঞ্জিনিয়াৰিং কলেজ ইয়াত হ'ব লাগে ডিমা হাছাও হাফলঙত বুলি কিয় নকয় আমি আপোনালোকতো ডিমাণ্ড কৰিছে আৰু ডিমাণ্ড কৰিব লাগে আমাৰ যে আসাম ইউনিভাৰ্চিটি এইটো
উমৰাংচুৰ ওচৰত যে চাংবাৰ চাইডত এই যে থুৰুক চাইডত যে ইমান ধুনীয়া লেণ্ডস্কেপ আছে ইয়াতে ইউনিভাৰ্চিটি হলে আমাৰ ডিমা হাছাও যে টুৰিষ্ট স্পট হলেহেঁতেন তাৰ যে আমাৰ যে থবস্থিতত মেপত যদি আমি দেখো কিমান যে কণ্ট্ৰল লাইনটো মানে ইকুইট ডিষ্টেঞ্চ মানে কি সাজোৱা নিচিনা যে প্ৰাকৃতিক সৌন্দৰ্য আছে সেইটো হলেহেঁতেন কিন্তু এইটো মানে কৰিব নোৱাৰিলে আৰু এটা কথা বীৰেন সিং ইংতি নোৱাৰে তেওঁ অট'নমাছ ষ্টেট ডিমাণ্ড নকৰে এইটো কাৰণটো এইটো এনেকুৱা 19 আমি 61 বা 54 পৰা APHLC এ ডিমাণ্ড কৰি আছিল সেই সময়টো তেওঁ খুব অপ'জ কৰিছিল পেপাৰত লিখিছিল তেওঁ এগেইনষ্ট হিল ষ্টেট বীৰেন সিং ইংতি এখেতে তেতিয়া ষ্টুডেণ্টছ আছিলে কটন কলেজত পঢ়ি আছিল তেতিয়াৰ পৰা তেওঁ অপ'জ কৰিলে তাৰ পাছত 1967 তাৰ পাছত 1967 বীৰেন সিং ইংতি ৰংবং তেৰাং জয় সিং তেৰাং লৰেন্স ইংতি হেমাৰী বে আৰু মোহন সিং তেৰণ এই 6 জনে প্ৰাইম মিনিষ্টাৰলৈ আৰু প্ৰেচিডেণ্টলৈ চিঠি লিখিছিল মেমৰেণ্ডাম সাবমিট কৰিছিল যে হিল ষ্টেট আমাক দিব নালাগে বুলি এইটো কাগজ আছে এতিয়া আপুনি এই মোবাইল ফোনত চালে দেখিব হোৱাটছআপত দেখিব এইটো তেতিয়ালে হিল ষ্টেটৰ কাৰণত ময়ো ইমানখিনি দাবী চাবি নকৰো হিল ষ্টেটৰ মানে মই ইমান ছাপোৰ্ট নকৰো কিয়নো মানে আঞ্চলিক যিটো আমাৰ ইউনিটি ইণ্টিগ্ৰিটি কহেশ্যন সেইটো বিচাৰো গতিকে আমি যদি হিল ষ্টেট হৈ যাওঁ তেনেহ'লে কি হয় আমাৰ যে চাউথ আছাম মানে কাছাৰ হাইলাকান্দি কৰিমগঞ্জটো ডিটাচ হৈ যাব অসমৰ পৰা গতিকে সেইটো নিবিচাৰ কাৰণত ময়ো JB হাকজাৰ 6 তেৰণ কি আছিলে 17 তেৰণ একেলগে আছিলে আসামত থাকিবৰ কাৰণে যে সিদ্ধান্ত লৈছে ময়ো সেইটোকে সাপোৰ্ট কৰিছিল আচ্ছা যি হলেও এতিয়া বৰ্তমান যুগত মানুহবিলাকতো চব ডিমাণ্ড কৰে অট'নমাছ ষ্টেট বুলি কিন্তু এখেতে ডিমাণ্ড কৰিব নোৱাৰে কাৰণ তেওঁলোকে নিজেই নালাগে বুলি ক'লে এইটো কথা সেইকাৰণে তেওঁ নোৱাৰে আৰু তেওঁ একো নকয় আমি এই যেতিয়া সিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ কথা ওলালে আৰু আমাৰ 123rd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল 2015 সেই কথাটো ওলালে যোৱা পাৰ্লিমেণ্টত এইটো এমেণ্ড কৰা কথা আছিল সেইকাৰণে ইন ৰাইটিং লিখিতভাৱে আমি আমাৰ MP বীৰেন সিং ইংতি ওচৰত গৈ পেলাই দিছিলোঁ ডিছকাছ কৰিছিলোঁ এখেতে কি ক'লে মই অকলে নহয় অন্য গ্ৰুপ মোৰ লগত আছিল অন্য ছ'চিয়েল ৱৰ্কাৰ্ছ বিলাক আছিল এখেতে আমাক কি ক'লে এখেতে ক'লে যে মইতো অকলে মই একো নোৱাৰো বুলি কৈছে আপুনিও গৈ পেলাই দিছিল এতিয়া নোৱাৰে বুলি ক'লে নহয় নহয় আপোনাকো আৰু নোৱাৰে মই তেতিয়া ক'লো যে আপুনি তেওঁ অকলে তেওঁ কৈছে মই অকলে তেতিয়া মই এখেতক ক'লো আপুনি অকলে বুলি ভাবিব নালাগে কাৰণ you are elected by 12 lakhs people কিন্তু মই কৈছো এতিয়া আপোনাৰ 5 বছৰটো এক্সপায়াৰ হ'ব ধৰিছে আপুনি ৰিজাইন দি আপোনাৰ মনোভাৱটো দেখুৱা বুলি সেইকাৰণে এইটোও কৰিব নকৰে ৰিজাইনো নকৰে সেইকাৰণে এতিয়া কংগ্ৰেছক দিয়া মানে আমাৰ লোকচান গোটেই লোকচান নহয় সুইচাইড এইটো কংগ্ৰেছক দিলে আৰু বিজেপিক দিলে এখেতসকলক বান্ধি থৈছে তাৰমানে আমাৰ MP ফৰ এক্সাম্পল একচুৱেলি বৰ্তমান যে পৰিস্থিতি আমাৰ মানুহে বিজেপি ভোট দিয়া মানে অজগৰৰ মুখত সোমাই দিয়া আমি নিজিকিবলৈ তেওঁলোকক নিজিকিবলৈ কাম কৰি আছো আৰু কাৰ্বি আংলঙৰ পৰা বৰ্তমান একেবাৰে নিজিকে
কাৰ্বি আংলঙৰ পৰা বিজেপিয়ে নিজিকে এতিয়া এক্সিট পল কৰি আছে বিজেপি সকলে এতিয়ালৈকে 14 পাইছে আমাৰ দিমাছে মানুহটো অজগৰৰ মুখ এতিয়া আমি সেইকাৰণে বুজাই দিব লাগে এতিয়া এটলিষ্ট 6-5 দিন মান আছে সেইটো সময়তে আমি বুজাই দিব লাগে মানুহবিলাকক আমি আমাৰ আশা আৰু ইয়াত বিজেপি ডিমাচা সকলে বুজিব আৰু নন ডিমাচা সকলেতো এইটো বেলেগ তেওঁলোকে বেলেগে কৰিছে এইটো বোধহয় বিজেপিক নিদিয়ে তেওঁলোকে আৰু এতিয়া বৰ্তমান আমাৰ APHLC is leading in the exit poll আমাৰ more than 50 point আৰু এতিয়া বিজেপি আমাৰ APHLC more than 50 point আৰু এই বিজেপি 14 point আৰু কংগ্ৰেছ নীল আৰু HSDC নীল আৰু সেই বাকিখিনি সব নীল এতিয়া how do you know it হেইটো আমাৰ নহয় এটো এক্সিট পলে কৰিছে বেলেগ বেলেগ সকলে মনাইছে এটো আচ্ছা এটো আমাৰ নহয় এটো আমি কি কয় ফেসবুকতে দেখিলো এটো যোৱাকালিলৈকে নেকা আছিল সেইকাৰণে কাৰ্বি আংলঙত যি হলেও বিজেপিক নিদিয়ে উপৰে যাব আৰু আজি দেখিছে ডিফুৰ ৰেলী কৰিছে আমাৰ বংগসেনা সকলে বেংগলী সকলে কাৰ্বি মাত্ৰ 5 জন মানহে আছে বেংগলী সকলে বহুত একেবাৰে হাজাৰ আৰু কাৰ্বি সকলে মাত্ৰ 5 জন মান আছে এই কাৰ্বি বিজেপি কেইজন মান আছে বুটৰ মুখত দেখুৱাবলৈ আৰু উপায় নাই তেওঁলোকে এইটো কথা কাৰ্বি আংলং তাৰ মানে এই ইলেকশনটো আসলতে হিল ট্ৰাইবস এটা সাইড আৰু বংগসেনা এটা সাইড এই বংগসেনা আৰু হিল ট্ৰাইব মাজত why not বিহাৰী সেনা বিহাৰী তো আছে বহুত বিহাৰী আছে কিন্তু বিহাৰী সকলৰ অলপমান বেলেগ বিহাৰী সকলক ফৰ এক্সাম্পল তেওঁলোকৰ বিহাৰী পৰা আহিছে তেওঁলোকৰ এইটো আমাৰ প্ৰবলেম আছে আৰু আমাৰ প্ৰবলেম বিহাৰীটো প্লেন মানুহ আমাৰ প্ৰবলেম আছে সেইটো আমাৰ প্ৰবলেম আছে এই দুটা সম্প্ৰদায় কি এক নহয় নেকি এই তেওঁলোকে কি কৰিলে যোৱাবাৰ যিটো হিন্দী স্পিকিং বিৰুদ্ধে যে কিবা কৰে সেইটো আমাক মানুহে কোৱা মতে বংগসেনা সকলে সেইটো কৰাইছিল কিয় এইটো তেওঁলোকে ডিমা হাছাও আৰু কাৰ্বি আংলঙত বিহাৰীয়ে লৈ ল'ব নে বেংগলী সকলে লৈ ল'ব এইটোৱে প্ৰশ্ন তেওঁলোকৰ মাজত আচ্ছা বংগ সেনাটো কেনেকুৱা চিক্সিল এৰিয়াত এনেকুৱা স্পৰ্ধা হ'ল এনেকুৱা কাম কৰিবলৈ সাহস কৰিলে আৰু এইটো কেনেকুৱা ইমানখিনি শক্তিশালী হ'ল সেইটো আমি আমাৰ এৱেৰনেছ কম হোৱা কাৰণে হৈছে আমাৰ ট্ৰাইব সকলৰ এৱেৰনেছ কম হোৱা কাৰণে হৈছে কাৰণ ইয়াত হাফলঙতো NC হিলছতো বংগসেনা বহুত আছে কিন্তু আপুনিও বোধহয় নাজানে কথাটো এনেকুৱা আমাৰ কাৰ্বি আংলঙত বংগসেনা এতিয়ালৈকে 52 জন বংগসেনা 48 জন কাৰ্বি আৰু 4 জন নেপালী তেওঁলোকে সাৰেন্ডাৰ কৰিলে বংগসেনা আছিল তেওঁলোকে মোৰ ইয়াত কি কয় আমাৰ আছে মই ইয়াতে আইডেন্টিটি কাৰ্ড আছে বংগসেনা সকলৰ আইডেন্টিটি কাৰ্ড আৰু এই যে বংগসেনা যিটো আছে আমাৰ পুলিচক আমি বহুত কলো বংগসেনা যিসকলে কাৰ্বি আৰু ডিমাচা সবকে ৰিক্ৰুট কৰি লৈ গৈছিল তেওঁলোকক মানে এৰেষ্ট কৰিব লাগে এই যিজনে এইটো হাৰিদন দাস বুলি আছিল এইটো বংগসেনা এইটো বংগসেনা এইটো গভৰ্ণমেণ্ট অফ বংগভূমি মানে এইটো কি কাৰ্বি না ডিমাচা এইটো কাৰ্বি এইটো মানুহটো কাৰ্বি তেওঁলোকক কৈছে যে বংগভূমিৰ গভৰ্ণমেণ্ট অফ বংগভূমি নেশ্যনেল আৰ্মি তাত জইন কৰিলে দৰমহা 10,000 15,000 20,000 লৈকে ট্ৰেইনিং হোৱাৰ পাছত দিব বুলি কৈছিলে তেওঁলোকক ট্ৰেইনিং দিবলৈ কলকাতা লৈ যাবলৈ বিচাৰিছিলে আৰু কিছুমানটো বোধহয় লৈ গ'ল আৰু এতিয়া ৱেষ্ট কাৰ্বি আংলঙৰ পৰা সাৰেন্ডাৰ নকৰা আৰু আছে বংগ যে সেনা সিহঁতৰ ডিমাণ্ড যদি ফুলফিল হয় কি কৰিব সিহঁতে এইটো বংগভূমি কৰিব এইটো আমাৰ ডিমাচা লেণ্ড নহয় আৰু ডিমাচা লেণ্ড নহয় তেওঁলোকৰ মতে এইটো ডিমাচা লেণ্ড নহয় এইটো বংগভূমিহে হয় বংগভূমি হৈ কি কৰিব
অকুপাই কৰিব আমাকতো স্লেভ বনাই থৈ দিব আমিতো আমাক তেওঁলোকৰ সিটিজেন বুলিহে ক'ব বংগভূমিৰ দেশৰ বংগভূমিৰ দেশ বংগভূমি বংগ মানে বেংগলী ভূমি মানে ল্যান্ড বেংগলী ল্যান্ডৰ এই বংগ সেনা বংগভূমি সিহঁতৰ লগত এই যে বাংগালিস্তান বাংলা ভূমি এই যে বাংগালিস্তান বুলি যে আনন্দ মাৰ্গাঁও যে প্ৰাউড ফিলচফিৰ যেটা আছে সিহঁতৰ লগত সম্পৰ্ক আছে নে নাই আছে বোধহয় আছে এইটো সুভাষ চন্দ্ৰ বোস কথা কৈছে এইটো শিশিৰ কুমাৰ চৰকাৰ এইটো তেওঁলোকৰ শিশিৰ কুমাৰ চৰকাৰ আৰু হৰিধন দাস এইবিলাকে আছিলে এইটো না মোৰ প্ৰশ্নটো হ'ল এই যে আনন্দ মাৰ্গৰ যিটো প্ৰাউড মই নিজেও আনন্দ মাৰ্গী আচ্ছা আমাৰ আনন্দ মাৰ্গৰ দৰ্শনত যিটো কৈছে ইউনিভাৰ্চেল ব্ৰাদাৰহুড আৰু original approach universal spirit এটো কৈছে আমাৰ অন্তৰৰ যেটো স্পিৰিট এটো ইউনিভাৰ্সেল থট হ'ব লাগে হেইটো লাগে বুলি কয় এক্সপ্লেনেশন ফ্ৰী হ'ব লাগে হয় কিন্তু আমাৰ লোকাল ডেভেলপমেন্টৰ কাৰণে ৰিজনাল এপ্ৰোচ হ'ব লাগে এই বংগ সেনাটো হি স্পিৰিটটো আছে না ইয়াতে ইউনিভাৰ্সিটি আউটলুক আছে না যদি নাই ইয়াতে গভৰ্নমেন্ট কিয় এৰেষ্ট নকৰে হেইটোহে কথা হেইটোহে প্ৰশ্ন আমি এফআইআৰ দিলু ডিফু পুলিচ এসপি কলো এৰেষ্ট কৰিবলৈ একেধৰণে এৰেষ্ট নকৰে একেধৰণে ডিএসডি এৰেষ্ট কৰে ডেঞ্জাৰাছ I oppose it. Yes, you must oppose it. অকল অপজিশন নহয় এটাতো ইয়াৰ কামটো মানে একদম বন্ধ কৰিব হয় আৰু এইটো আসাম চৰকাৰ আছে না নাই এতিয়া আসাম চৰকাৰটো তেওঁলোকক সহায় কৰে কাৰণ যদি আসাম চৰকাৰে সহায় নকৰে তেনে পুলিচে তেওঁলোকক এৰেষ্ট কৰিলেহেঁতেন এতিয়া পুলিচে এৰেষ্ট নকৰে তেওঁলোকক এইটো কেনেকৈ কৰিবলৈ দি আছে সেইটোহে কথা চৰকাৰ আছে আসাম চৰকাৰ আছে অথচ আমাৰ মানে ডিসইনটিগ্ৰেশন কৰি আছে হয় আৰু যদি তেওঁলোকে ইউনিভাৰ্সেল ব্ৰাদাৰহুড বুলি কয় এনে ত্ৰিপুৰাত বংগ সেনাসকলে বড়োসকলক নিজৰ ভাষা ক'বই নিদিয়ে ভাষাই ক'ব নিদিয়ে তহঁতৰ ভাষা ইয়াৰ নক'বচোন বুলি কৈ দিয়ে তাতে ত্ৰিপুৰা মানে টোটাল এক্সপ্লইটেশন টোটাল সাপ্রেশন অপারেশন টু স্পিক দ্য ট্ৰুথ এলিমিনেশন এলিমিনেশন কৰিছে আমাক এলিমিনেট কৰিবলৈ বিচাৰি আছে সেই কাৰণে এইটো কেনেকৈ আমি আমি টলাৰেট কৰিব নোৱাৰিম এইটো কাৰণ আমিও জিকিব আমিও জীয়াই থাকিবলৈ ইচ্ছা আছে হয় নে নহয় আমাৰ ডিমাচা কাৰ্বি বা কুকি হওক মাৰ হওক জেমি হওক সব হওক আমিও জীয়াই থাকিব বিচাৰো with dignity আমি জীয়াই থাকিব বিচাৰো আৰু এই ডিগনিটিটো আমাক এই 6 শিডিউলে দিলে সেই কাৰণে আমাৰ এই আইন মতে কনস্টিটিউশন মতে আমি জীয়াই থাকিব বিচাৰো আৰু কিন্তু এতিয়া এই ডিএসডি নহয় এই বংগ সেনায়ে এই হৰেন সিং বেগ ক্যান্ডিডেট বনাইছে আপোনালোকে দেখিছে টিভি কৈছে অৰুণ তেৰাংটো আমাৰ ওয়েস্ট কাৰ্বি আংলঙৰ বিজেপি ডিস্ট্রিক্ট প্রেসিডেন্ট তেওঁ নিজে কৈছে যে এইটো আমাৰ ক্যান্ডিডেট নহয় বুলি কৈছে আমি এইটো ভাল নাপাওঁ আৰু তুলিয়াৰ প্ৰভাৱক কৈছে টেলিফোনত যে তেওঁ এইটো আমাৰ ক্যান্ডিডেট নহয় আৰু লংকি ফাংচো তেওঁ ডিস্ট্রিক্ট প্রেসিডেন্ট অফ ইষ্ট কাৰ্বি আংলং হে বিজেপি তেওঁ কৈছে যে এইটো আমাৰ ক্যান্ডিডেট নহয় তেতিয়াহলে কাৰ ক্যান্ডিডেট তাৰ মানে এইটো বংগ সেনা ক্যান্ডিডেট এইটো বংগ সেনাৰ ক্যান্ডিডেট হলিৰাম কি হৰেন সিং বে বংগ সেনাৰ ক্যান্ডিডেট কাৰণ তেওঁটো বান্ধি ৰাখিছেতো তেতিয়া বান্ধি ৰাখিছে থ্ৰু দ্য গভৰ্ণমেণ্ট তেওঁলোকে ইচ্ছা মতে তাক নচাব পাৰিব এইটো কাৰণে এইটো মই ঠিকেই কৈছো এইটো বিজেপিয়ে ভোট দিয়া মানে নিজৰ মূৰটো অজগৰৰ মুখত ঘুমাই দিয়া সেইটো কাৰণে বহুত সময় হৈছে কথাটো সেইকাৰণে মই ৰাজ্যক সকলোকে ধন্যবাদ দিছো আমাৰ এই টক শ্ব'টো
চোৱা কাৰণে আৰু আপোনালোকৰ মাজত এই কথাটো আলোচনা কৰি থাকিব আৰু এই ইলেকশ্যনটো আমাৰ জাতিটো জীয়াই থাকিব লাগে নে নাই এইটোহে প্ৰশ্ন সেইটোকে চাই পেলাই এই ইলেকশ্যনত আপোনালোকক মোৰ ফালৰ পৰাটো যে APSLC জিকাই পেলাই এই ইলেকশ্যনটো কৰিব লাগে বুলি ভাবিছো আৰু মই আমাৰ বহিম লাংথাচা ডাঙৰীয়া আমাৰ 6th Schedule Implementation Committee সভাপতি ডিমা হাছাও এখেতক ধন্যবাদ দি এই টক শ্ব'টো আমি ইমানতে সামৰিলো ধন্যবাদ নমস্কাৰ